Hey guys, welcome back to my YouTube channel. মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া তাৰমানে মই অলপ আগতে পথাৰৰ পৰা আহিলোঁ। এই আহোঁতে তাৰমানে এটা শালিকা চানা ইয়াতে মানে এই মাটি থকা দেখিলোঁ। মানে চানাটো উৰিব পৰা নাই। মাকহঁতে মানে ইয়াতে ওচৰতে মানে সেই কৰি আছে আৰু উৰিব পৰা নাই না সেনেকৈ নিব পৰা নাই। বৰষুণ গোটেই জিকি গৈছে। শালিকাটো আনিব লাগছোন মই। গাইছ এই সৰুটো শালিকাটো এইটো জুম কৰি দেখুৱাইছোঁ। সেইটো শালিকা পোৱালিটো এইটো এতিয়া মই শালিকা পোৱালিটো ৰ'ব। মোক দেখি গাইছ পলাইছি, ভাবছি মই মাৰিম বুলি। গাইছ ইয়াতে পাইছোঁ ৰ'বক, একদম মানে বঢ়িয়াকৈ আছে। গাইছ শালিকাটো তাৰমানে একদম বৰষুণতে জিকি মানে গোটেই সেই হৈ গৈছে, একদম অৱস্থা বেয়া হৈ গৈছে। সৰু পাখিবিলাক ভালকৈ গজাই নাই। তাৰ বৰষুণৰ কাৰণে তাৰমানে বাঁহৰ পৰা পৰিছে। তো এতিয়া বেচেৰি ভোকতে আছে চাগে, মই কিবা খাব দিম। যেনে মোৰ তাত কি ধুনীয়াকৈ উঠি আছে একদম মানে হাতত বেচেৰি। মই এতিয়া আধাৰ খুৱাব চেষ্টা কৰি আছোঁ, তো খাৱাই নাই দেখোন। গাই শালিকাটো আধাৰ খোৱাই নাই, সদায় মাকে খোৱাই নহয়, সেইকাৰণে অভ্যাসটো মাকে খোৱাৰ দৰে আৰু কোনেওতো খুৱাব নোৱাৰে, তো সেইকাৰণে খোৱাই নাই। ময়ো খুৱাব চেষ্টা কৰি আছোঁ, তো পাৰা নাই আৰু উপায় নাই আৰু। মই বহুত কিবা কিবি খুৱাব চেষ্টা কৰিলোঁ, কিন্তু নাখায়। তো এতিয়া মই ইয়াতে থৈ দিওঁ, মাহঁত আহিছে চাগে, নিব পাৰিলে নিব, বাকীটো মই থৈ দিছোঁ ইয়াতে। গাইছে এই তামোলৰ ওপৰত মাহঁত আহিছে, শালিকাটোতো মাতি আছে, তো নিব পৰা নাই। মানে পোৱালিটো ডাঙৰো হৈছে আৰু নিব মানে পৰা নাই, সেইকাৰণে এনেকৈ আছে মাটিটো। কি হয় চাওঁ, গধূলিলৈকে যদি নিনিয়ে মই ৰাখি থৈ দিম ইয়াতে, তো কি কৰে চাওঁ।